গাইস মানে এবাৰ জুতা চুটো সব কাপোৰ সবটো ফিটিংয়ে আছে তো এবাৰ মানে জুতা লগাও তো গাইস ফাইনালি জুতা চুটা লগালো আৰু যেনতে মানে এটা বেলেগ এটা জায়গাত যাম মানে বেলেগ মানে আমাৰ সিভিল হস্পিটাল যাম কি কৰো মানে আমাৰ সৰুখিনিৰ মানে মাইনাখিনিৰ কাণত কিবা এটা সোমাই গ'ল আৰু এদিন গৈছিলো মানে তেতিয়া ঔষধ দিছিল কিন্তু উলোৱা নাই মালটো তেতিয়া আজি যাম আৰু মানে নুলাই বস্তুটো কিন্তু আজি কিবা কি সিস্টেমত উলাই নাজানো আৰু তো তাতে যাইছো সিভিলত তো সিভিলৰ অলপ দেখাও চেষ্টা কৰো কেনা কৰি উলাই নুলাই আৰু তো চাই থাকক ভিডিঅটো ঠাণ্ডা হৈ আছে না অলপ গৰম উঠাবলৈ ওচৰত মাৰিব লাগিব কেইবাৰ মান তেতিয়া ষ্টাৰ্ট হ'ব অৱস্থা চাপ গাইছে অৱস্থা গাড়ী মোবাইল লগোৱা তো গাইছে আপোনালোকে জানে নে বঙাইগাঁও সিভিল হস্পিটালখন আমাৰ মানে মেডিকেল কলেজ হ'ব আৰু বেছি দিন নাই মানে যেহেতু কাম ষ্টাৰ্ট হৈ গ'ল না তো আৰু ইয়াৰ সিভিল হস্পিটালখন আমাৰ অভয়পুৰী সিভিল হস্পিটালত আহি যাব মানে ট্ৰান্সফাৰ হ'ব আৰু এইখনে হৈছে মানে আমাৰ সিভিল হস্পিটাল মানে বঙাইগাঁও সিভিল হস্পিটাল আৰু আহিলোঁ আৰু পাৰ্কিং কৰি দিওঁ আৰু গাড়ী আগত তো ফাইনেলি গাইছ আহি পালোঁ আৰু গাড়ী ষ্টেণ্ডত থৈ দিওঁ এবাৰ উফ ৰ'দো তামাম দিছে গাইছ ভিৰ চাক না আজি হস্পিটালখনত মানে আজি সোমবাৰ না তো সেইকাৰণে ভিৰ বেছি হৈছে আৰু ৰিচিপশ্যন পূৰা লাইন হৈ গৈছে মানে আৰু ইয়াতে মানে ভিৰ এনেও হয় মানে বঙাইগাঁও এটা ডিষ্ট্ৰিক্ট ডাঙৰ এলেকাৰ আৰু ইয়াতে বেছিকৈ প্ৰয়োজন মানে যিহেতু ইয়াতে বনাব ধৰিছে মেডিকেল কলেজ তো ভালে হ'ব সকলোৰ বাবে সহায় হ'ব কিন্তু গাইছ মই বাচিলোঁ কাৰণ মোৰ টিকেট কটা আগৰে আছে আগৰ পুৰণা টিকেট দেখাই মই কামটো কৰিব লাগিব তো মোৰ নম্বৰ হৈছে 13 নম্বৰ ৰুমতহে আমাৰ ডক্টৰটো বহে তো যাওঁ অলপ 13 নম্বৰ ৰুমত আৰু এইবিলাক চাওক না অপিডিৰ ভিৰ তামাম ভিৰ হৈ আছে কাৰণ ডক্টৰ এতিয়াও অহা নাই মানে 11:30 বাজি গ'ল কিন্তু ডক্টৰ অহা নাই তো সেইকাৰণে ভিৰ হৈ আছে আৰু কিন্তু আমাৰ ডক্টৰজন আহিল না অহা নাই চাওঁ অলপ তাতে যাওঁ আৰু এবাৰ সেইটো লিখা আছে B3 তো সেইটো ৰুমতে আমাৰ ডক্টৰজন বহে তো এয়া চাওক আমাৰ ডক্টৰজনে কিন্তু এতিয়াও অহা নাই 11:30 বাজি গ'ল তো গাইছ অলপ মানে জিৰাব লাগিব ইয়াতে ডক্টৰ যিহেতু নাই আমাৰ তো গাইছ মানে 11:30 হৈ গ'ল তথাপিও ডক্টৰ এতিয়াও অহা নাই কি ক'ব আৰু চৰকাৰী হস্পিটেলৰ অৱস্থা কিন্তু নাহিলেও নহয় না কি আমি অলপ ঘূৰি আছোঁ আৰু টাইম পাছ কৰি আছোঁ ডক্টৰ কেতিয়া আহে তো মানুহ আজি কি ক'ব বহুত ভিৰ মানে বহুতেই ভিৰ আজি সোমবাৰ যিহেতু তো মানুহ তামাম ভিৰ হৈছে চাওক না ৰিচিপশ্যনতো যেনেকুৱা মানে আৰু অপিডিবিলাকত পূৰা ফুল তো গাইছ মানে জানিব পৰা মতে ডক্টৰ বোলে আহিব 1:30-2টা মানতে তো গাইছ বাহিৰত আহিলে অলপ দোকানত মানে কিবা খাওঁ টাইম পাছ কৰিব বহুত দেৰি কি ক'ম আৰু মানে ফুডে আৰু দেখা খা টাইম পাছ তো গাইছ বহুত অপেক্ষাৰ অন্তত ডাক্তৰজন আহিল আৰু তো বলক এবাৰ ভিতৰত কিবা কৰে আৰু ৰিচিপ্ট জমা দিব লাগিব আৰু তো গাইছ আমাৰ ডাক্তৰক দেখুওৱা হ'ল তো নতুনকৈ আজি মানে ঔষধ দিল আৰু তো এবাৰ যদি নোলাই মানে তো আহিব গ'ল মানে আমাক আৰু এসপ্তাহ মানে চাব দিল তাৰপিছত আহিম মানে নেক্সট দেখাবলৈ আৰু তেতিয়াহ'লে নহ'লে আৰু কিবা অপাৰেশ্যন টাইপৰ কিবা মানে চাৰ্জাৰী কৰিব আৰু কিবা এটা তো গাইছ আজি যাওঁ আৰু মানে এই কাণখনৰ ৰাইট কাণত মানে কিবা আছে মানে দেখা পাওঁ কিন্তু ওলাবতো নিদিয়ে অলপ প্ৰব্লেম মাৰে তো এই ৰাইট কাণটোত মানে ঔষধ দি দিল আজি কিবা ড্ৰপ দিছে তো সেইটো আমি দি দিলে ঠিক হৈ যাব মানে ক'ল আৰু মানে ওলাই যাব বস্তুটো তো যাওঁ আজি ঘৰত তো গাইছ চৰকাৰী হস্পিটেলৰ কথা কি ক'ম আৰু আহি মানে অলপ ৰাস্তাতে জিৰালোঁ আৰু মানে এদিন গৈছিলোঁ তো তেতিয়াও ড্ৰপ দিছে মানে কিবা গলি যায় বোলে বস্তু আৰু
আজিও এই চিষ্টেমতে ড্ৰপে দিছে মানে যদি এই ড্ৰপত নোলায় তো নেক্সট তো আহিব দিল আৰু তেতিয়া কি কৰিব চাৰ্জাৰী চিষ্টেমে কৰে না কিবা আৰু কৰে আৰু মুঠত ইয়াক কৰাটা এটা সমস্যা কি বেউজ কৰিব লাগিব কাৰণ সৰু মানুহ না তো লৰি দিলে ফটো কৰি খানা খাই যাব পাৰে তো বেউজ কৰিয়ে কৰিব তো নহ'ল আজি কাম বিশেষ তো গাইছ মানে বজাৰত আহিলোঁ ইয়াতে এবাৰ দেখাই যাওঁ মানে বজাৰতো এনেকুৱা মানুহ বহে না তো মানে কাণৰ পৰা মলি ওলোৱা ৰিক্স হয় তথাপি দেখাই যাওঁ কিবা হয় নেকি যিহেতু তুলুঙীয়া বজাৰ না কিবা আছে থাকাটা কিন্তু বস্তুটা কিবা হয় তো গাইছ ইয়াতো ছাকচেছ নহ'ল মানে ৰিক্স ল'ব টান পায় সিহঁতে কাণৰ সেইটো ওলাবলৈ তো নোলালোঁ আৰু ইয়াতে এসপ্তাহ মানে ঔষধ দিছে তো এসপ্তাহ বাদ চাওঁ তাৰপাছত ওলাম আৰু তো ভিডিঅ'টো আৰু ইমানতে সমাপ্ত দিওঁ আৰু কাৰণ আজি হস্পিটেলৰ ভিডিঅ'হে বনাইছোঁ মই যিহেতু তো গাইছ বাই বাই টাটা নমস্কাৰ